স্বৰ্গদেউ চাওলুং চুকাফাই যেন স্বৰ্গৰ পৰা সকলো অসমবাসীকে আশীৰ্বাদ দি থাকে। ক্ৰুপ্তাং আজি সমগ্ৰ অসমবাসীয়ে অসম দিৱস তথা চুকাফা দিৱস হিচাপে পালন কৰিছে। আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা স্বৰ্গদেউ চাওলুং চুকাফাৰ নেতৃত্বৰ 1228 চনৰ 2 ডিচেম্বৰত 16 আঘোণ আহোমসকলে পাটকাই পৰ্বত পাৰ হৈ সৌমাৰ খণ্ডত ভৰি দিছিল। এই ঐতিহাসিক দিনটোক চিৰস্মৰণীয় ৰখাৰ মানসেৰে স্বৰ্গদেউ চাওলুং ছৈখোৱা অঞ্চলৰ সমাজকৰ্মী ভীমকান্ত বুঢ়াগোহাঁয়ে 1972 চনৰ 2 ডিচেম্বৰ দিনটোত শদিয়াৰ পাটিদৈ নগাঁৱৰ ৰাজগড় প্ৰাথমিক বিদ্যালয়ত প্ৰথমবাৰৰ বাবে এই দিৱস উদযাপন কৰিছিল। 1981 চনত চৰাইদেউ চুকাফা দিৱস পতাৰ পিছৰে পৰা কেইবাটাও জাতীয় সংগঠনে সেই দিনটোত চুকাফা দিৱস হিচাপে স্বীকৃতি দিয়াৰ বাবে দাবী জনায়। অৱশেষত 1987 চনৰ পৰা প্ৰতি বছৰে ডিচেম্বৰ মাহৰ 2 তাৰিখে সমগ্ৰ অসমবাসীয়ে অসম দিৱস হিচাপে পালন কৰি আহিছে। আজি সমগ্ৰ ৰাজ্যতে স্বৰ্গদেউ চুকাফাক স্মৰণ কৰি চুকাফা দিৱস হিচাপে উদযাপন কৰা হৈছে। চাওলুং চুকাফা অসম দিৱস মধ্যযুগীয় বৰ অসমৰ প্ৰথমজন চাওফা তথা টাই ৰাজ্যৰ মৌ মাউঙৰ চাং বংশীয় চৈ ফৈদৰ ৰাজকোঁৱৰ আৰু আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল। স্বৰ্গদেউ চাওলুং চুকাফাৰ জন্ম হৈছিল 1149 খ্ৰীষ্টাব্দত। তেখেতৰ দেউতাকৰ নাম আছিল চাও চাং নেও আৰু মাকৰ নাম আছিল ব্লক-খাম চেং। স্বৰ্গদেউ চাওলুং চুকাফা সৰুৰে পৰা বুদ্ধিমান আৰু বহুত চতুৰ আছিল। মং মাওৰ হান ৰাজকুমাৰ চুকাফাই পাটকাই পৰ্বত পাৰ হৈ আহি 1228 খ্ৰীষ্টাব্দত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰে আৰু 1253 চনত চৰাইদেউত স্থায়ীকৈ ৰাজধানী পাতে। পোনপ্ৰথমে তেওঁ অসমৰ সোণালী ধাননি পথাৰ আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ মনোমোহা পৰিৱেশ দেখি তেওঁ মুগ্ধ হৈছিল। চুকাফাই প্ৰতিষ্ঠা কৰা সাম্ৰাজ্যই 610 বছৰ ধৰি সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাজোৰা আহোম সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰে। চুকাফাই অসমত আহোম ৰাজত্ব সূচনা কৰিছিল। তেওঁৰ ৰাজত্বকালৰ পৰা অসমৰ ৰাজনৈতিক, সামাজিক আৰু অৰ্থনীতি এক নতুন ইতিহাসৰ সৃষ্টি হৈছিল। এই সময়ছোৱাত অসমত বাস কৰা সকলো জনজাতিকে তেওঁ একত্ৰিত কৰে। সেয়ে বৰ অসম গঢ়াৰ ক্ষেত্ৰত অসম তথা অসমীয়া জাতিৰ বাবে চুকাফাৰ অৱদান সৰ্বোচ্চ। অসমত থকা সকলো জনগোষ্ঠীৰ লগত মিত্ৰতা স্থাপন কৰে আৰু তেনেদৰেই বৰ অসম গঢ়ি তোলে। চুকাফা এজন বুদ্ধিমান আৰু দূৰদৰ্শী লোক আছিল। এনে কাৰণতে তেওঁৰ নাম আগত চাওলুং, চাও অৰ্থাৎ ঈশ্বৰ, লুং অৰ্থাৎ মহান ব্যৱহাৰ হ'বলৈ ধৰে। চুকাফাই নতুন ৰাজ্যৰ সন্ধানত যাত্ৰা কৰাৰ সময়ত প্ৰথম অৱস্থাত সৰু ককাইক চু-খাম-ফাৰ নৰা ৰাজ্যত কিছুদিন আশ্ৰয় লয়। স্বৰাজ্য এৰি অহাৰ সময়ত চুকাফাই লগত ইষ্টদেৱতা চোমদেও মংগলচোৱাত ব্যৱহাৰ কৰা কুকুৰা চৰাই, 3 গৰাকী ৰাণী আইমে চাওলু, নাং-চেং চুম-ফা আৰু ইউলিউ-কে-চি চুম-ফা, 2 জন পাত্ৰ মন্ত্ৰী, 5 জন কোঁৱৰ, 4 জন ৰাজপুৰোহিত, 2 জন বাইলুং আহিছিল। লগতে 1000 আশী সৈনিক, 300 ঘোঁৰা, খাম পেং নামৰ এটা দঁতাল হাতী আৰু এজনী মাখুন্দী হাতী। 1228 খ্ৰীষ্টাব্দৰ আঘোণ মাহৰ 16 তাৰিখে চুকাফাই সৌমাৰপীঠৰ টি-থাই পাম চাপৰি বুঢ়ীদিহিঙেৰে উজাই আহি উপস্থিত হয় আৰু ইয়াতেই তেওঁ নতুন এখন স্বাধীন ৰাষ্ট্ৰৰ সোপান ৰচনা কৰে। দিহিং নৈৰে ভটিয়াই
গৈ দিখৌমুখ পায় আৰু ইয়াৰ পৰা দিখৌ নৈৰে উজাই দৰিকা আৰু নামদাং নৈ অতিক্ৰম কৰি চন্তকত উপস্থিত হয়। চন্তকত দুবছৰ থাকি পুনৰ দিখৌৰে ভটিয়াই শিমলুগুৰি পালেগৈ। ইয়াতে কিছুদিন থাকি চুকাফাই কাষৰীয়া অঞ্চলবোৰ পৰ্যবেক্ষণ কৰে আৰু তেওঁলোকৰ লগত সহৃদয়তা স্থাপন কৰি নিজৰ ৰাজ্যৰ সীমা বহলাই নিয়ে। পিছত শিমলুগুৰিৰ পৰা অলপ দূৰত থকা পাহাৰীয়া ওখ ঠাইত ৰাজধানী পাতি থিতাপি লয়। এই ওখ ৰাজধানীখনৰ নাম দিয়ে চে-ৰাই-দৈ। চে অৰ্থাৎ নগৰ, ৰাই জিলিকি থকা, দৈ অৰ্থাৎ পৰ্বত, পৰ্বতৰ ওপৰত জিলিকি থকা নগৰ। পিছলৈ মুখ বাগৰি চে-ৰাই-দৈ চৰাইদেউত পৰিণত হয়। অতি বীৰত্ব আৰু বিচক্ষণতাৰে চুকাফাই ৩৯ বছৰ ৪ মাহ ১৪ দিন ৰাজত্ব কৰি বিশাল আহোম সাম্ৰাজ্যৰ পাতনি মেলে। এই চৰাইদেউ বা চে-ৰাই-দৈ হৈছে আহোমৰ প্ৰথম ৰাজধানী। অসম আৰু অসমীয়া জাতিৰ প্ৰথমজন অসমীয়াই স্থাপন কৰা ইতিহাসৰ জীয়া এক সাক্ষী। স্বৰ্গদেউ চুকাফাই টাইমংগোলীয় ভাষা কৃষ্টি সংস্কৃতিৰ লগত থলুৱা ভাষা কৃষ্টি সংস্কৃতিৰ সমন্বয় ঘটাত উৎসাহ যোগাইছিল। এই দূৰদৰ্শী বদান্যতাৰ ফলতেই টাই ভাষাৰ ঠাইত এক নতুন সমন্বয়ৰ ভাষা অসমীয়া ভাষা ৰাজকীয় ভাষা হৈ পৰিছিল। চুকাফাৰ আন এক বৃহৎ অৱদান হ'ল বুৰঞ্জীৰ ৰচনা। স্বৰ্গদেউ চুকাফাই তেওঁৰ যাত্ৰাপথত হোৱা সকলো ঘটনা আৰু দেওধাই মহন বাইলুং পণ্ডিতসকলক লিখিবলৈ কোৱাৰ পৰাই অসম বুৰঞ্জীৰ আৰম্ভ বুলিব পাৰি। তেওঁৰ সমসাময়িক অসমত বসবাস কৰা আৰু ৰাজ্য শাসন কৰা মৰাণ, বৰাহী, কছাৰী, নগা, চুতীয়া আদি সকলো জাতি জনগোষ্ঠীকে একত্ৰিত কৰি পৰস্পৰৰ মাজত বিবাহ আৰু খোৱা-বোৱাৰ ব্যৱস্থা কৰি দিছিল। লগতে বিভিন্ন উপাধি প্ৰদান কৰি সকলো প্ৰজাকে ৰাজ্য শাসনত অংশগ্ৰহণ কৰাত সুবিধা প্ৰদান কৰি দিছিল। হাতৰাজ মাৰি একৰাজ কৰা চাওলুং চুকাফাই হ'ল যথাৰ্থভাৱে অসম আৰু অসমীয়াৰ পিতৃপুৰুষ আৰু বৃহত্তৰ অসমীয়া জাতিৰ জনক। এই জনা মহান চুকাফাৰ ১২৬৮ চনত মৃত্যু হয়। বৰ অসম গঢ়াৰ ক্ষেত্ৰত চুকাফাৰ অৱদানলৈ শ্ৰদ্ধা জনাই ২ ডিচেম্বৰ তাৰিখটো সমগ্ৰ অসমবাসীয়ে ১৯৮৭ চনৰ পৰা অসম দিৱস বা চুকাফা দিৱস হিচাপে পালন কৰি আহিছে। ১২২৮ চনৰ ২ ডিচেম্বৰ ১৬ আঘোণ তাৰিখে চাওলুং চুকাফাই পাটকাই পৰ্বত পাৰ হৈ সমাৰ খণ্ডত ভৰি থোৱা ঐতিহাসিক দিনটোক চিৰস্মৰণীয় কৰি ৰখাৰ মানসেৰে এই দিৱস পালন কৰা হয়। এই শুভ দিনটোত স্বৰ্গদেউ চাওলুং চুকাফাক আমি সুঁৱৰি এই ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ। এই জনা স্বৰ্গদেউকে সুঁৱৰি আজি প্ৰতি ঘৰে ঘৰে দুগচিকৈ চাকি জ্বলোৱা হয়। স্বৰ্গদেউ চাওলুং চুকাফাই যেন স্বৰ্গৰ পৰা সকলো অসমবাসীকে আশীৰ্বাদ দি থাকে। এয়াই মোৰ তেওঁৰ ওচৰত এটি প্ৰাৰ্থনা। ৰং বৈ বৈ